নমস্কাৰ সকলোকে আপোনালোক ভালে আছেনে আজি বহু দিনৰ পিছত আকৌ এটি ভিডিঅ' লৈ আহিলোঁ মই এই বিহুৱানখন চাই আছিলোঁ 2010 চন আপোনালোকে চাগে ওলোটাকৈ দেখিছে এই বিহুৱানখন চাই থাকোঁতে ভাবিলোঁ কিয়নো মই আপোনালোকক আমাৰ গাঁওখনলৈ লৈ যাওঁ বলক 15 বহাগ মানে 29 এপ্ৰিল তাৰিখে হ'বলগীয়া 69তম বিদিয়া সুঁৱৰীয় বহাগী উৎসৱখনি অতীতৰ বৰ্ণনাৰ লগতে এতিয়াৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আপোনালোকে ভাবিছে চাগে আমাৰ এই বিদিয়া বহাগী উৎসৱখনি কেতিয়া কেনেকৈ আৰম্ভ হ'ল 1364 ভাস্কৰাব্দ মানে ইংৰাজীৰ 1957 চনতে আমাৰ বিদিয়া বহাগী উৎসৱখনি আৰম্ভ হৈছিল বিদিয়া গাঁৱৰ যিসকল মহান ব্যক্তিৰ ত্যাগৰ ফলত আমাৰ অতিকৈ আপোন এই বিদিয়া সুঁৱৰীয় বহাগী উৎসৱখনি আজিৰ এই পৰ্যায়লৈ আহি পালে তেওঁলোকক এই ভিডিঅ'ৰ জৰিয়তে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ দেউতাৰ মুখৰ পৰা ভাতৰ পাতত বহি থকা সময়ত সদায় শুনিছিলোঁ আমাৰ বিদিয়া গাঁৱৰ সংস্কৃতিৰ কথা আৰু তাৰ পৰাই মই গাঁওখনৰ সংস্কৃতিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছিলোঁ আৰু আপোনালোকেতো জানেই ভাল পোৱা কাম এটা কৰিবলৈ বৰ বেছি কষ্ট নহয় ঠিক তেনেকৈ মই গাঁওখনৰ সংস্কৃতি মানে 1937 চনতে আৰম্ভ হোৱা বেণ্ড পাৰ্টিৰ পৰা আৰম্ভ কৰি যাত্ৰা পাৰ্টিৰ সংগীতৰ গীত লিখা সুৰ কৰা বিভিন্ন ধৰণৰ পূজা পাঠৰ ভক্তিমূলক গীতৰ পৰা চৈতালী নাম জলদেৱতাক পূজা কৰি ভেল দিয়া প্ৰথা লগতে বহু বছৰ আগৰে পৰা আৰম্ভ হোৱা দধি মন্থন দলটো কেইটামান উদাহৰণহে মাত্ৰ বিদিয়া গাঁৱৰ প্ৰতিজন ব্যক্তিৰে তেজত সংস্কৃতিৰ বতাহ বলা মই জন্মৰে পৰা দেখি আহিছোঁ আৰু এটা কথা নহয় কেৱল আমাৰ গাঁওখনেই নহয় অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ সংগীত শিল্পী নৃত্যশিল্পী কৌতুক শিল্পী আমাৰ এই বিদিয়া সুঁৱৰীয় বহাগী উৎসৱখনিৰ লগত জড়িত হৈ তেওঁলোকৰ শিল্প প্ৰদৰ্শন কৰিছিল আৰু এতিয়াও কৰি আছে তাৰ মাজতে 2010 চনত প্ৰথমবাৰৰ বাবে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দাদা আমাৰ মাজত উপস্থিত হৈছিল আৰু সেই দিনটোৰ কথা আজিও চকুৰ আগত ভাহি উঠে ধাৰাসাৰ বৰষুণ ভৰিত একাঠলৈকে বোকা আৰু চকুৰে মনিব নোৱাৰাকৈ মানুহ তেওঁ এটাৰ পিছত এটাকৈ পৰিৱেশন কৰিছিল নিজৰ জনপ্ৰিয় গীত আৰু আমিবোৰে কেৱল চাই ৰৈছিলোঁ আৰু এনেদৰে তিনিবাৰকৈ হিয়াৰ আমঠুগৰাকী আমাৰ বিদিয়া সুঁৱৰীয় বহাগী উৎসৱত আহি আমাৰ গাঁওখনৰ সংস্কৃতিৰ লগতে বিদিয়া সুঁৱৰীয় বহাগী উৎসৱখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমাৰ অতিকৈ আপোন এই বিদিয়া সুঁৱৰীয় বহাগী উৎসৱখনি অন্তৰত বৈ আছে আজিলৈ আহিছোঁ দেই